পানী মেটেকাৰে ঔদ্যোগিক বিপ্লৱ। অপ্ৰয়োজনীয় পানী মেটেকাই আনিছে আশাৰ সঞ্চাৰ। নগাঁৱৰ ঢেউত পানী মেটেকাৰ বিশ্বজনীন যাত্ৰা। লক্ষ্য প্ৰদূষণমুক্ত অসম। শ শ মহিলা আৰু নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপন। যেতিয়া প্ৰয়োজনীয় হৈ পৰে তেতিয়াই ইতিহাসৰ সৃষ্টি হয়। পানী মেটেকা অসমৰ খাল বিল নৈত সততে পোৱা এবিধ অপ্ৰয়োজনীয় জলজ উদ্ভিদ। এই পানী মেটেকাই এতিয়া আশাৰ সঞ্চাৰ কৰিছে শ শ মহিলা আৰু নিবনুৱা যুৱক যুৱতীক। এয়া নগাঁও জিলাৰ ঢেঙৰ দৃশ্য। ঢেঙৰ ঐতিহ্যপূৰ্ণ আউনীআটী সত্ৰৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত পানী মেটেকাৰ পৰা উৎপাদিত সামগ্ৰীয়ে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আমাৰ ওচৰতে সোণাই আছে, হয়, সোণাই নদী আছে। আমি তাতে মেটেকাখিনি কাটি পেলাই আমি তাতে সোণাই বাৰতে শুকুৱাই পেলাই আমি লৈ আহোঁ। তো এগৰাকী মানুহে মিনিমাম 5,000 পৰা তো 12,000লৈকে মাহে পায়। হয়, যথেষ্টখিনি ইনকাম কৰিব পাৰিছে আৰু মানে নিজকে আৰু আগতেতো বা একো তেনেকুৱা কাম কিছুৱে কৰিছিলে, কিছুৱে নাই কৰা। তো হাজবেণ্ডৰ ওপৰত চলিছিলে ন, তো এতিয়া নিজে মানে বহুতখিনি কৰিব পৰা। এই পানী মেটেকাৰ পৰাই কঠ, বিভিন্ন ধৰণৰ বেগ, টুপি, চোলা, চাদৰ, ডাইনিং মেট, যোগাসনৰ মেট আদিকে ধৰি বহুবিধ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি প্লাষ্টিক তথা প্ৰদূষণমুক্ত অসম গঢ়াৰ প্ৰয়াস কৰিছে এইসকল উদ্যমী পুৰুষ মহিলাই। ইতিমধ্যে উৎপাদিত সামগ্ৰীসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট লাভ কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ চৌপাশে থকা বিভিন্ন খাল বিল নৈ জান আদিৰ পৰা পৰ্যাপ্ত পৰিমাণে পানী মেটেকা গ্ৰহণ কৰি নিৰ্মাণ কৰি উলিয়াইছে বহু লাগতিয়াল সামগ্ৰী। বিগত বৰ্ষত আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে নেটফ্ৰীৰ জৰিয়তে 3,000 যোগাসন মেট চৰকাৰক বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। ঢেঙৰ আউনীআটী সত্ৰৰ পাঞ্চজন্য নামৰ বেচৰকাৰী সন্থাৰ উদ্যোগত ঢেং বটদ্ৰৱাৰ 5 শতাধিক পুৰুষ মহিলাই উৎপাদিত সামগ্ৰী সৃষ্টি কৰি আৰ্থিকভাৱেও হৈ পৰিছে টনকিয়াল। পানী মেটেকা সংগ্ৰহ কৰি বিক্ৰী কৰিও পৰিয়াল পোহপাল দিবলৈ সমৰ্থ হৈছে বহুজনেও। উদ্যোগটোৰ জৰিয়তে একোগৰাকী মহিলাই মাহিলী 5,000 পৰা 10,000 টকা উপাৰ্জন কৰি নিজ পৰিয়ালৰ সকলোৰে মুখত হাঁহি বিৰিয়াবলৈ সক্ষম হৈছে। তেওঁলোকে প্ৰায় 2009 চনৰ পৰাই এই কামত মানে জড়িত হৈ আছে আৰু প্ৰতিগৰাকীৰ মানে গ্ৰাম্যাঞ্চলৰ প্ৰতিগৰাকী মহিলাই মই ভাবোঁ তেওঁলোক উপকৃত হৈছে। বেগ, মেট, ডাইনিং মেট, যোগা মেট ইত্যাদি বহু ধৰণৰ ডাষ্টবিন, বহু ধৰণৰ প্ৰডাক্ট আমি ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত হৈছোঁ ইতিমধ্যে। তেখেতসকল যথেষ্ট উপকৃত হৈছে। এইকাৰণে যদি উপকৃত নহ'ল হয় তেতিয়াহ'লে আজি এই পৰ্যায়ত আমি 300 মানুহ মহিলা আজি আমি একেগোটে আমি নাপালোঁ হয়। সেয়েহে আমি চাবলৈ গ'লে এই ক্ষেত্ৰত প্ৰতিগৰাকী মানুহে এই মেটেকাৰ পৰা উৎপাদিত যি সামগ্ৰী বজাৰত আমি বিক্ৰী কৰি উপাৰ্জন হৈছোঁ আৰু সেই উপাৰ্জনৰ পৰা প্ৰতিগৰাকী মহিলাই উপকৃত হৈছে বুলি আমি ভাবি লৈছোঁ। লকডাউনে দেশত ভয়াৱহভাৱে নিবনুৱা সমস্যা বৃদ্ধি কৰিছে। এনেহেন জটিল সন্ধিক্ষণত নগাঁও ঢেঙৰ এইসকল কৰ্মবিশ্বাসী যুৱক যুৱতীৰ তথা মহিলাই পানী মেটেকাৰে যি বিশ্বজনীন যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰা স্বৰ্ণময়ী হওক। ৰাফ্টাৰ 7 নিউজৰ তৰফৰ পৰা এই শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, ৰাফ্টাৰ 7 নিউজ।